হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মানে আজি কণ্টেণ্ট একোৱেই নাই বনাবলৈ। আজি মানে আমি দিনটো কি কৰোঁ সেইটোকে দেখুৱাম আৰু নে কি গাইছ? আমি কলেজলৈ গৈছিলোঁ, এতিয়া আহি পাইছোঁ ইয়াত 3টামান বাজিছে। আমি দিনটো কি কৰোঁগৈ চাওক আৰু মানে ভাল মানে একদম ধামাকা, মানে যি জুই চুই ফুৰাওঁ আৰু গাঁওখন এপাক 20-30 পাক মাৰো ঘৰত থাকিলে মানে সেইটোকে কৈ ফুৰোঁ আৰু ঘৰত আৰু কি কৰিম। 20 বাৰ দোকানলৈ 20 বাৰ অহা যোৱা, গাঁৱৰ ৰাস্তাটোত 20-30 বাৰ, মানুহে দেখি আমনিয়ে লাগি যায়। ব'লক আমি চাওঁগৈ গাইছ। মানে বহুত দূৰ অহাৰ পিছত মানে এইপিনে মানে গাঁৱৰ মানুহে মানে আমাৰ মানে ওচৰৰ খুৰাহঁতি মানে দাদা মানে গাঁৱৰ সিহঁতি কাম কৰি আছে, ইয়াকে চাওক আৰু আমি মানে ক্ৰিকেট খেলা ফিল্ডো বনাব লাগে, ফিল্ডো চাম নে কি গাইছ? ফিল্ড বনাম, তাৰপাছত ক্ৰিকেট খেলিম, ক্ৰিকেট খেলা হেৰি ভিডিঅ' চিডিঅ' পাই থাকিব মানে। আজি বনাম ফিল্ডখন, ব'লক আমি চাওঁগৈ। আমি গৈ আছোঁ আৰু এইপিনে সৌজন মোবাইলটো ঘূৰ খাই যায়, মোবাইলটো ঘূৰ খাই যায়। সৌজন বিজন এইয়া এইপিনে কামচাম ইটা চিটা ভাঙি আছে আৰু আমি অলপ ইয়াতে ৰখোঁ। বিয়া চিয়া নাই পতা বোলে, ছোৱালী লাগে 30জনী, বয়স বেছি নাই হোৱা 40। আমি ইয়াত অলপ দেৰি ৰখোঁ, তাৰপিছত যাম ক্ৰিকেট খেলা ফিল্ড চাবলৈ। ব'লক আমি ক্ৰিকেট খেলা ফিল্ডখন বনাওঁগৈ নে কি? আমি পাই গ'লোহি মানে বগৰী খাওঁ আৰু বগৰী মানে বিলাতী বগৰী এটা খাই পিনি তাৰপিছত ক্ৰিকেট খেলা ফিল্ড বনাওঁগৈ নে? আমি ব'লক বিলাতী বগৰী খাই ল'ম। এইটো আমাৰ ৰাস্তাটো চাই লওক, এক চাত ৰূপ ধন চাব দেই, ৰ'ব ধূলি উৰিব চাব দেই, কেনেকুৱা ধূলি উৰিব ৰ'ব, এওঁ লাহে লাহে গৈছে চাই লওক। আহিছে ৰূপ ধন বিনামূলীয়া পাউদাৰ, বিনামূলীয়া পাউদাৰ। তাৰমানে বস্তুটো তাৰমানে মেকআপ নকৰিলেও হ'ব, তো চাইছে নাই ধূলি ৰাস্তাত। এক চাই ৰাস্তাটো চব অকণমানো তাৰমানে ৰাস্তা বোলা বস্তুটো নায়েই, ধূলিয়ে বেছি। এয়া আজি বাঢ়িছে, কিমান ধুনীয়া ফুল আছিলে, ধূলিৰ কাৰণে একো দেখিবই নোৱাৰি। ইমান ধুনীয়া, বেয়া ধুনীয়া গছ দিছেনে, এইবোৰ চব ধূলি এইবোৰ দিছেনে, এইবোৰ ধূলি। এইবোৰ বৰ ধুনীয়া গছ আছিলে এজোপা দিছেনে। এইয়া এফালে দুজোপামান আছে বৰ ধুনীয়া ধুনীয়া, চাই লওক। এইকেইজোপা জুম কৰি দিছোঁ, এইকেইজোপা বৰ ধুনীয়া ধুনীয়া আছিলে, আমাৰ গাঁৱৰে তাৰমানে। এইকেইটা মিকু আহ, মিকু আমি কোৱা, এইটো আমাৰ মিকু দেই, এইটো দেখিছেনে, এইটো আমাৰ মিকু ভাইটি। সেইফালেহে ভাল, এইটো মিকু দেই, আমাৰ মিকু এইটো। তাৰপিছতে ব'লক গৈ থাকোঁ তেতিয়া। আমি মানে খাই আছোঁ আৰু মানে দেখুৱাম আপোনালোকক, চাই থাকক আৰু। এইপিনে বগৰী খাই আছোঁ মানে, ছিঙিম আৰু নে কি? ছিঙো মানে আমি খালোঁৱে বহুত পকাবিলাক দেই, খায়েই পেলালোঁ। এইজোপা ছিঙিম ৰ'ব, এইফালে নাই, এইফালে ছিঙিব লাগিব। কোনটো ছিঙিলে ভাল হ'ব? অলপ এইজোপা বিলাতী বগৰী দেই, বিলাতী তাৰমানে ৰাস্তা কিনাৰতে আছে, খাবলৈ আহিছোঁ। আয়ু ফুটিছে, ফুটিছে ডাঙৰ এটা চাম ৰ'ব, ডাঙৰচোন দেখাই নাই। মই ছিঙিলোৱেই, পালি দে চাই লওক। চাই লওক, সময় দিয়ক। এইটো চাই লওক, তাৰমানে ৰাস্তা বোলা বস্তুটো নাই। এইবোৰ দিছে নাই, গোটেই ধূলি, এইবোৰ দিছে নাই ধূলি, গোটেই ধূলি। এইখন আমাৰ গাঁওখন দেই, এবাৰ চাই লওক ভালকৈ। এইখন এটা চাইডে মানুহ, এটা চাইডে নাই। দোকান এখন আছে, দোকান এখনতে সোমাওঁগৈ আৰু এতিয়া। এইখন বগৰী চগৰী খাই মানে দোকানত এতিয়া চিপছ খাম, চিপছ। এইটো আমাৰ কাজু দা আছে, ইয়াক চিনি পাইছে চাগে, কাজু দাক। মানে এইফালে কাজু দা নহয়, কাজু ভাইটি হ'ব, আমাতকৈ সৰু। ইয়াৰ চেনেল এটা আছে, নামটো কি আছিলে? অৰ্ণৱ ব্লগ বুলি এটা আছে। ইয়াক যদি চোৱা নাই এতিয়ালৈকে, মানুহে চাই দিব দেই, ছাবস্ক্ৰাইবটো কৰি দিব আৰু। কি খাওঁ? এইফালে আমি কিবা কিবি লওঁ এতিয়া, এই কাজু ভাইটিয়ে দিব কিবা এটা। কি দিবা তুমি? তাৰমানে কি খালে ভাল হ'ব? এইটো যদি কাৰোবাক মানে প্ৰয়োজন হয় নাই, লৈ ল'ব পাৰিব। পাৰিব। ইয়াত ফ্ৰী দি আছে বুলি, বিনামূলীয়া। আমাৰ গাঁওখনত তাৰমানে দোকান এখনহে আছে, জাষ্ট এইখনে আৰু। চাই লওক এবাৰ কেনেকুৱা দোকানখন, নাজাৰাটো। এই সোনকালে ল, লেচ ল। আমি এতিয়া লেচ খাম, চাই থাকক আপোনালোকে। এইটো লেচ দিয়া 2 পেকেট। ঘৰটো বাৰু নাখাওঁ, খাওঁ আগতে খাইছিলোঁ, এতিয়া নাখাওঁ আৰু তাৰমানে। ভদ্ৰ ল'ৰা। এতিয়া লেচ 2 পেকেট লৈ গ'লোঁ, এতিয়া খাম, পইচা দি লওঁ ৰ'ব দেই, আপুনি চাই থাকক ভিডিঅ'টো। হেল্ল' গাইজ, ফাইনেলি আমি চিপছ লৈ ল'লোঁ। এইপিনে দোকানৰ পৰা ওলাই যাওঁ, এইপিনে ওলাই গৈছোঁ। চেণ্ডেল কেইযোৰ পিন্ধি লওঁ, কৰিলি জানো? চেণ্ডেল কেইযোৰ পিন্ধি লওঁ। অকণমান পিচ বনাবলৈ যোৱা কথা আছে, এতিয়া আমি বহোংগৈ নে কি গাইজ? এইখিনিত বহোংগৈ মানে।
আমি অলপ গধূলি টাইমত কেতিয়াবা বাছ বিহু চিহু আমাক আমি ইয়াত বহোঁ ফাইনেলি মানে আমি এইপিনে এইবিলাক চেফটি বান্ধি লৈ পিনে গাড়ী গৈছে ইয়াত খুলি কি ক'ম মানে একদম ৰাস্তা মই মানে বহুত ৰাস্তা এইপিনে চিট খালেই ফাইনেলি আমি খাই আছোঁ ইয়াত দেখিছে এইডোখৰত আমি বহোঁ তাৰমানে গধূলি টাইমত সদায় বহোঁ গোটেই ল'ৰাগাল আহি মেলি গোট খাই মেলি কথা চথা পাতি মেলি বহোঁ আৰু দেই গাইছ এইখন দোকানখন এতিয়া বন্ধ কৰি দিছে অকণমান দেৰি পিছত খুলিব আৰু দোকানখন তাৰপিছত আপোনালোকক দেখুৱাম বাৰু যদি দেখাব পাৰোঁ আৰু আমি তাৰমানে গধূলি টাইমত কি কৰোঁ চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব আৰু অকণমান দেৰি পিছত পিচ বনাবলৈ যাম পিচ বনোৱা দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো বাই বাই গাইছ হেল্ল' গাইছ ফাইনেলি আমি ক্ৰিকেট খেলি আছোঁ আমি এতিয়া মানে ই অকলে আনি আছে মই মানে ভিডিঅ'টো অলপ বনালোঁ তাৰপাছত মই খেলিমগৈ আৰু মানে সৰুজন বহি আছে জেগা মানে জেগাতেই লওৱাই না এইকেইজনে আজি মানে প্ৰথম যে সেইটো কাৰণে এইপিনে আমি অলপ দেৰি পিছত ক্ৰিকেট খেলি যাম মানে ৰাতিলৈকে আজি ভিডিঅ'টো চাব মানে বোলো বাই বাই পিছত লগ পাই আছোঁ ফাইনেলি খেলি হৈ গ'ল এতিয়া গা চা ধুই মানে এতিয়া অলপমান ওলাই আহিম তাৰপিছত ঘৰত অলপমান মানে এনেই বহুত দিন পঢ়াও নাই বহুত দিন মানে 3-4 দিনমান পঢ়াও নাই মানে কি হ'ব এনেকৈ আৰু আমি থাকোঁ আৰু দিনটো চালে মানে ভিডিঅ'টো ফুল চাই থাকিব আৰু আছে দেখুৱাম কি কৰোঁ মানে অলপ মানে ৰাতিলৈকে 8টামানলৈকে দেখুৱাম আপোনালোকক জুই চুই মানে ঠাণ্ডা দিনত যিহেতু জুই সেকিম তাৰপিছত মানে কিবা খাম বাম বা সেনেকৈ ধেৰ কৰিম বোলো এতিয়ালৈ বাই বাই আমি গধূলি লগ পাম হেল্ল' গাইজ ফাইনেলি ক্ৰিকেট খেলি গা চা ধুই আহি গ'লোঁ মানে জুই ফুৱাবলৈ লগৰটো মই আহিছোঁ মানে লগৰটো ঘৰৰ ওচৰতে মানে আমাৰ মানে কাষতে লাগি আছে তালৈ আহোঁ আৰু এনেই মানে অলপ জাষ্ট কিতাপখন পঢ়া নামততো নামৰ নিচানো নাই নো নে কি গাইজ মানে মই নপঢ়োঁ দেই মানে পঢ়োঁ মানে ইমান এটা নপঢ়োঁ আৰু আমি এইপিনে যাওঁ মানে গৈ থাকোঁ দেই গৈ পাওঁগৈ সেইপিনে দেখিছেনে কেনেকুৱা আন্ধাৰ সেইপিনে হয় ইয়াত ফুৱাই আছে বাজি কেনেকুৱা 1 নম্বৰ জুই ফুৱাই আছে পূৰা লৈছে ষ্টেণ্ডডাল নাই সেইপিনে হয় আমি জুই ফুৱাই অলপ মানে ঠাণ্ডা দিনত জুই ফুৱাই থাকোঁ আৰু কি কয় নিদ্ৰা কিবা এটা কৈ দিয়ক আপুনি দেই নিদ্ৰা কাপোৰ লৈ আছে দেখিছে নাই ঠাণ্ডাত এইবোৰ জুই আৰু এটা আহিছে এখেতৰ নাম বিমান এখেতৰ নাম নাজিয়া ককা হ'ব দেই আমাতকৈ ডাঙৰ বহুত ডাঙৰ এজন পাচাপ কৰিছে দেই এয়া এজন জুই ফুৱাবলৈ আহিছোঁ ইয়াত এতিয়া বহিম আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি ফাইনেলি জুই চুই ফুৱাই গ'ল যাওঁগৈ আৰু 6:30-7টামান বাজিলে যাওঁগৈ নে কি গাইছ বাই বাই কাইলৈ ভিডিঅ'টো আপলোড কৰিম যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট মানে ছাপোৰ্ট অলপ কৰিব আৰু আমাক ছাপোৰ্ট এনেকুৱা ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ কাৰণে মন নাযায় আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে বেছি মানে শ্বেয়াৰ এটা কৰি দিব বোলো বাই বাই